माशाल्लाह आज हमारा ग्रुप है मुखलिस भाई का अल-अलमास टूर। हम लोग मदीना पाक की ज़ियारत पे आए हुए हैं। पीछे जो पहाड़ है सारा का सारा शुहदा उहद का पहाड़ है, जहाँ पर आलम इस्लाम की दूसरी बड़ी जंग लड़ी गई। शुहदा उहद के पहाड़ के दमन हम ज़ियारत पे आए हुए हैं। ये माशाल्लाह हमारा ग्रुप है सारा। ये मुखलिस भाई खड़े हैं, ये उनके हाजी साहबान हैं सब लोग। अभी ये पीछे पहाड़ है जबल रुमात, जहाँ आप सरकार के 2 दंदाल मुबारक ज़ख्मी हुए थे। ये इसको कहते हैं जबल रुमात पहाड़ी है। इस पर आप सल्लम ने 50 साहबा बिठाए थे। हुक्म दिया कि हम जंग हारें या जीतें तो खैमा नहीं छोड़ना। ये वो पहाड़ी है। ये हमारा ग्रुप माशाल्लाह। अभी हम जा रहे हैं मस्जिद कुबा की तरफ यहाँ से होकर। আসসালামু আলাইকুম রহমতুল্লাহি ওবরাকাতু। আমি বৰ্তমান উপস্থিত হৈছোঁ অহুদৰ যুদ্ধত। আপোনালোকে যিমান পাহাৰ দেখিছে এই গোটেইখিনি হৈছে অহুদৰ পাহাৰ। আৰু এই পাহাৰখন যিখন পাহাৰত আপোনালোকে দেখিছে মানুহ কিছু উঠি আছে হাজীসকল, এখন পাহাৰ হৈছে জবলে ৰুমাল। এই পাহাৰতেই ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দাঁত মোবাৰক দুটা শ্বহীদ হৈছিলে। আৰু ইয়াৰ আগফালে আমি দেখা পাইছোঁ কবৰস্থান এখন আছে। ইয়াতে 70জন সাহাবাৰ কবৰ মোবাৰক ইয়াতে আছে। ইয়াতে সৈয়দনা আমিৰ হামজা, ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ চাচা সৈয়দনা আমিৰ হামজাৰ কবৰ মোবাৰক এই কবৰস্থানতে আছে। আপোনালোকে জানি সৈয়দনা আমিৰ হামজা কুফাৰসকলে বৰ নৃশংসভাৱে হত্যা কৰিছিলে। আৰু তাৰপিছতে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বৰ দুখ পাইছিলে। আৰু তাৰপিছত ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইমানেই কান্দিছিল যে তেখেতৰ দাড়ি মুবাৰকলৈ গোটেই ভিজি গৈছিলে চকু পানীৰে। তাৰপিছত জিব্ৰাইল আলাইহিছ ইছলামে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত আহি কৈছিলে যে আপুনি ইমান দুখ নকৰিব, আপোনাৰ চাচা সৈয়দনা আমিৰ হামজাক আল্লাহ তাআলাই শ্বহীদানসকলৰ চৰ্দাৰ হিচাপে ঘোষণা কৰিছে। গতিকে এতিয়ালৈকে যিমান শ্বহীদ হ'ল বা আগলৈ যিমান শ্বহীদ হ'ব, এই গোটেইসকলৰ চৰ্দাৰ হিচাপে সৈয়দনা আমিৰ হামজাক শ্বহীদানসকলৰ চৰ্দাৰ হিচাপে ঘোষণা কৰিছে।